কচুগাঁৱত সান্তালী জনগোষ্ঠী বিভিন্ন দল সংগঠন আর বিশেষ করে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল বর্ড আজি অসম সরকারে সান্তালী মাধ্যম হিসাবে স্বীকৃতি প্রদান কৰিলে আৰু সান্তালী ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিসাবে যেটো আপোনাৰ অল্ড সিকি মানে লিপিটো স্বীকৃতি প্ৰদান তাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান পাতিছে। ইয়া খুবেই ভাল। সান্তালী ভাষা ভাৰতৰ প্ৰাচীন ভাষাৰ ভিতৰত এটা ৰামায়ণ মহাভাৰত পৰাই চলি অহা ভাষা আৰু এইটো খুবেই ৰিচ এটা লেংগুৱেজ, বহুত ধনী ভাষা, যেটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানে হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সান্তালী ভাষাত আছে আৰু এই সান্তালী ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সান্তালী যি জনগোষ্ঠী এই সান্তালী জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটোক আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সান্তালী ভাষা পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সান্তালী ভাষা লিখাৰ কাৰণে অল সিকি যি লিপি এই লিপিটো স্বীকৃতি প্ৰদান কৰিলে। কচুগাঁৱত সান্তালী জনগোষ্ঠী বিভিন্ন দল সংগঠন আর বিশেষ করে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল বর্ড আজি অসম সরকারে সান্তালী মাধ্যম হিসাবে স্বীকৃতি প্রদান কৰিলে আৰু সান্তালী ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিসাবে যেটো আপোনাৰ অল্ড সিকি মানে লিপিটো স্বীকৃতি প্ৰদান তাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান পাতিছে। ইয়া খুবেই ভাল। সান্তালী ভাষা ভাৰতৰ প্ৰাচীন ভাষাৰ ভিতৰত এটা ৰামায়ণ মহাভাৰত পৰাই চলি অহা ভাষা আৰু এইটো খুবেই ৰিচ এটা লেংগুৱেজ, বহুত ধনী ভাষা, যেটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানে হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সান্তালী ভাষাত আছে আৰু এই সান্তালী ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সান্তালী যি জনগোষ্ঠী এই সান্তালী জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটোক আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সান্তালী ভাষা পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সান্তালী ভাষা লিখাৰ কাৰণে অল সিকি যি লিপি এই লিপিটো স্বীকৃতি প্ৰদান কৰিলে। কচুগাঁৱত সান্তালী জনগোষ্ঠী বিভিন্ন দল সংগঠন আর বিশেষ করে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল বর্ড আজি অসম সরকারে সান্তালী মাধ্যম হিসাবে স্বীকৃতি প্রদান কৰিলে আৰু সান্তালী ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিসাবে যেটো আপোনাৰ অল্ড সিকি মানে লিপিটো স্বীকৃতি প্ৰদান তাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান পাতিছে। ইয়া খুবেই ভাল। সান্তালী ভাষা ভাৰতৰ প্ৰাচীন ভাষাৰ ভিতৰত এটা ৰামায়ণ মহাভাৰত পৰাই চলি অহা ভাষা আৰু এইটো খুবেই ৰিচ এটা লেংগুৱেজ, বহুত ধনী ভাষা, যেটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানে হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সান্তালী ভাষাত আছে আৰু এই সান্তালী ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে
সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সান্থালী যি জনগোষ্ঠী এই সান্থালী জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটোক আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সান্থালী ভাষাত পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সান্থালী ভাষা লিখাৰ কাৰণে অলচিকি যি লিপি এই লিপিটোও স্বীকৃতি প্ৰদান কৰিলে। কচুগাঁৱত সান্থালী জনগোষ্ঠী বিভিন্ন দল সংগঠন আৰু বিশেষ কৰি আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰা আজি অসম চৰকাৰে সান্থালী মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু সান্থালী ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিচাপে যিটো আপোনাৰ অলচিকি মানে লিপিটো স্বীকৃতি প্ৰদান কৰে তাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান পাতিছে। ইয়াক খুবেই ভাল। সান্থালী ভাষা ভাৰতৰ প্ৰাচীন ভাষাৰ ভিতৰত এটা ৰামায়ণ মহাভাৰত পৰাই চলি অহা ভাষা আৰু এইটো খুবেই ৰিচ এটা লেংগুৱেজ, বহুত ধনী ভাষা, যিটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানেই হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সান্থালী ভাষাত আছে আৰু এই সান্থালী ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সান্থালী যি জনগোষ্ঠী এই সান্থালী জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটোক আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সান্থালী ভাষাত পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সান্থালী ভাষা লিখাৰ কাৰণে অলচিকি যি লিপি এই লিপিটোও স্বীকৃতি প্ৰদান কৰিলে।